নমস্কাৰ বন্ধুসকল, আজি মই দেখুৱাবলৈ ওলাইছোঁ যে গাহৰিক দানা দিয়া বাচনটো কেনেকুৱা হ'ব লাগে। কাৰণ দানা ইহঁতে ৱেষ্ট কৰে বহুত, আৰু দানা খোৱা বাচনটো সদায় ভাল আৰু মজবুত হ'ব লাগে। তো মই ভাল আৰু মজবুত এটা দানা মানে ধুনীয়া এটা হেৰি বনাই দিছোঁ, আপোনালোকে চাব পাৰিব। আৰু এনেকৈ দানা দিয়া ব্যৱস্থা কৰিলে ইহঁতে দানাটো নষ্ট নকৰে আৰু ৱেষ্ট নকৰে। তো ভিডিঅ'টো আগবাঢ়ো আহক। আপোনালোকে দানা দিওঁতে এটা বিশেষ কথা মনোযোগ দিব লাগে, যাতে দানা খোৱা বাচনটো ওচৰত যে আছে এইটো দেখিছে নহয় আপোনালোকে, এনেকুৱা কেতিয়াও নিদিব। এনেকুৱা দিলে ইহঁতে কি কৰে, মুখেৰে সেইটো পেলাই দিব। দানাখিনি আপুনি দিয়াৰ পিছত দানাখিনি পেলাই দিব, তো সিহঁতে পেট নভৰিব। তো কিছু সময় পিছত আকৌ সিহঁতে মানে ভোকত আটা ভাৰিব। তো আমি ভাবিম কি হ'ল, আমিতো দানা দিয়ে আহিছোঁ ন, দানা খালে বুলি ভাবিম। কিন্তু আচলতে অৰিজিনেলি সিহঁতে দানা খোৱা নাই, দানাখিনি সিহঁতে পেলাই দিছে। তো পেলাই দিয়াৰ ফলত কি হ'ল জানেনে, ৱেষ্ট